ताकाम मिसिं परिन केबांनि बानजायनायाव धेमाजि जिल्लानि जनाय महकुमा सिंनि आसाम अरुणाचल सीमा रुक्सिननि पबा गेलेग्रा फोथाराव 25 अक्ट'बरनिफ्राय सानथामनि हाबाफारिजों खुंफुंनाय मिसिं अलिम्पिकआ जालांबाय। मिसिं माहारियारि आफाद TMPK एबा ताकाम मिसिं परिन केबांनि बानजायनायाव गिबि खेबनि थाखाय खुंजानाय मिसिं अलिम्पिकआव आसामनि गं 15 जिल्लानिफ्राय फैनाय सा 1600 गेलेगिरिफोरा बाहागो लानाय बे सानथामनि हाबाफारियाव 100 मिटार खारनाय, 200 मिटार खारनाय, जेभलिन खुबैनाय, माराथन खारनाय, डिस्कास खुबैनाय, शटपुट खुबैनाय, लं जाम्प, हाइ जाम्प, आर्चारि आरो गुबुन बायदि बायदि आयदानि गेलेनाय बादायलायनाया जालाङो। गिबि खेबनि थाखाय खुंजानाय मिसिं अलिम्पिकआव आसामनि गं 15 जिल्लानि गेलेगिरिफोरा बाहागो लानायफोरनि गेजेराव साबसिन हानजा एबा बेस्ट टीम महरै माजुलि जिल्लाया सायख'जायो आरो नैथि साबसिन हानजा एबा रानार्स आप महरै धेमाजि जिल्लाया मोननो हायो। गुबुन फारसेथिं सानथामनि हाबाफारिजों खुंजानाय मिसिं अलिम्पिकनि जोबथा सान एबा बान्था राननाय हाबाफारियाव मिसिं माहारियारि आफाद TMPK एबा ताकाम मिसिं परिन केबांनि बोसोनगिरि राजुकुमार मारा, जनाय विधानसभा बियाबनि MLA भुबन पेगु, मिसिं अट'नमास काउन्सिलनि सोद्रोमा मलेन्द्र नार्जारि, आसुनि बोसोनगिरि समुजल कुमार भट्टाचार्य आरो गुबुन गुबुन माहारियारि आफाद गौथुमनि बोसोनगिरि दैदेनगिरिफोरा बाहागो लानानै हाबाफारिखौ मेहेरगोनां खालामो। ताकाम मिसिं परिन केबां केन्द्रीय समिতিৰ নেতৃত্বত আপোনালোকে সকলোৱে দেখিছে যে যোৱা 25, 26 আৰু আজি 27 তাৰিখ অক্টোবৰ 2023 চনৰ প্ৰথমবাৰৰ কাৰণে আমি জাতীয় সংগঠনে মিচিং অধ্যুষিত অঞ্চলৰ যিমানখিনি গ্ৰাম্য যুৱ ক্ৰীড়া আছে তেওঁলোকক প্ৰতিভাৱান খেলুৱৈসকলক ওলাই আনি এটা মঞ্চ দিবৰ কাৰণে আমি চেষ্টা প্ৰয়াস কৰিছিলোঁ। আৰু আজি নথৈ আনন্দিত যে আমাৰ গ্ৰামাঞ্চলৰ পৰা যিসকল খেলুৱৈ আছে তেওঁলোকৰ প্ৰতিভাসমূহ ইয়াত দেখুৱাবৰ কাৰণে প্ৰদৰ্শন কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু আমিও দেখিছোঁ প্ৰায় নেশ্যনেল পৰ্যায়লৈকে তেওঁলোকে উইদাউট ট্ৰেইনিং, উইদাউট টেকনিক বোলো নিজৰ নিজৰ প্ৰতিভাখিনি দেখাবলৈ সক্ষম হৈছে। আৰু আজি সামৰণি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যক আমি আমন্ত্ৰণ কৰিছোঁ। আৰু জোনাইৰ MLA ভুৱন পেগু ডাঙৰীয়া, যিজনে আমাৰ মিচিং অলিম্পিক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত খুব সহায় কৰিছে আৰু কায়িক, মানসিক আৰু আৰ্থিকভাৱে সহায় কৰিছে, তেখেতলৈ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই জোনাইবাসী অঞ্চলৰ জোনাইবাসী ৰাইজে সহযোগিতা আগবঢ়াইছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু আজি আমি বঁটা বিতৰণী অনুষ্ঠানত আমাৰ যিসকল গ'ল্ড, চিলভাৰ, ব্ৰঞ্জ তেওঁলোকক আমি মেডেল, ট্ৰফি, তাৰপিছতে আমাৰ প্ৰাইজ মানি অৰ্থৰ কিছুমান পুৰস্কাৰ আছে। ত' তেওঁলোকক আমি ইয়াৰ পৰা এটাই বাৰ্তা দিব বিচাৰিছোঁ যে সমগ্ৰ মিচিং সমাজ, আজি হিমা দাসে কৈছে যে তেওঁৰ সপোন এটা আছিল যে প্ৰত্যেক জাতীয় সংগঠনে সেই মিচিং অলিম্পিকৰ দৰে তেওঁলোকে অনুষ্ঠিত কৰাটো বিচাৰে। আৰু তাকাম মিচিং পৰিন কেবাঙে প্ৰথমবাৰ কাৰণে আমি জাতীয় সংগঠন হিচাপে এই অনুষ্ঠানটো, এই মিচিং অলিম্পিক অনুষ্ঠিত কৰিবলৈ খুব গৌৰৱান্বিত। আৰু আমি ভৱিষ্যতে আশা কৰিম যে সকলো পক্ষ, সকলো ৰাইজ আমাক যাতে সহায় সহযোগিতা আগবঢ়াই থাকে আৰু আমি আমাৰ মিচিং জাতিৰ নাম আমি বিশ্ব দৰবাৰত ক্ৰীড়াৰ জৰিয়তে যাতে আমি আত্মপ্ৰতিষ্ঠা লাভ কৰিব পাৰোঁ আৰু আমাৰ খেলুৱৈসকলে যাতে খেলৰ জৰিয়তে তেওঁলোকে আত্মপ্ৰতিষ্ঠা লাভ কৰিব পাৰে, তাৰ কাৰণে আমি অহৰহ প্ৰয়াস কৰিম। আৰু তেওঁলোকক ওলাই আনিবৰ কাৰণে আমাৰ যিখিনি পদক্ষেপ আমি গ্ৰহণ কৰিব লাগে অনাগত ভৱিষ্যতে আমি গ্ৰহণ কৰি যাম। আমি আজি তেওঁলোকে 3 দিন খেলাৰ পিছত যিসকলে গ'ল্ড, চিলভাৰ, ব্ৰঞ্জ মেডেল পাব আৰু সম্ভাৱনাময় যিসকল খেলুৱৈ আছে তেওঁলোকক আমি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে তেওঁলোকে যাব পাৰে, তাৰ কাৰণে এই মিচিং অলিম্পিক শেষ হোৱাৰ পিছত আমি গম পাইছোঁ যে 1 নৱেম্বৰৰ পৰা খেল মহাৰণ অনুষ্ঠিত হ'ব। খেল মহাৰণত তেওঁলোকে পুনৰ অংশগ্ৰহণ কৰাৰ পিছত তেওঁলোকক আমি কোচিং দিয়াৰ ব্যৱস্থা কৰিম। যিসকল ইভেণ্টত তেওঁলোকে ভাল প্ৰদৰ্শন দেখাব বিচাৰিছে, দেখুৱালে ইতিমধ্যে, তেওঁলোকক আমি কোচিং দি পেলাই আৰু আমি নিজেও এটা কথা চিন্তা কৰিছোঁ ডিমৌ চিলাপথাৰত যে মিচিং অলিম্পিক স্পৰ্টছ কমপ্লেক্স এটা গঢ়ি পেলাই তাতে গোটেই ট্ৰেক এণ্ড ইভেণ্ট ফিল্ডৰ যিবিলাক নেকি দৌৰ আছে সেই গোটেইসমূহ যাতে আমাৰ খেলুৱৈসকল এটা উপযুক্ত ইনফ্ৰাষ্ট্ৰাকচাৰত যাতে তেওঁলোকে কোচিং দিয়াৰ যি সুবিধাটো লাভ কৰিব পাৰে, তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু অসম চৰকাৰৰ ইতিমধ্যে সহায় কৰাৰ ডক্টৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া আৰু আমাৰ ভুৱন পেগু ডাঙৰীয়া তেওঁলোকে আছেই, সহায় সহযোগিতা আগবঢ়োৱাৰ কথা তেওঁলোকে কৈছে। আৰু নিশ্চিতভাৱে আপোনালোকে এটা সময়ত দেখা পাব যে 2-3টা বছৰৰ পিছত মিচিং অঞ্চলৰ আমাৰ ল'ৰা ছোৱালীসকলে অলিম্পিকত পদক পোৱাটো ডাঙৰ কথা নহয়, কিন্তু অংশগ্ৰহণ কৰিছে বুলি আপুনি নিশ্চিত এটা শুভবাৰ্তা পাব। তাকাম মিচিং পৰিন কেবাঙৰ দ্বাৰা আয়োজিত 3 দিনীয়া যি কাৰ্যসূচী আছিলে মিচিং অলিম্পিক আজি খুব সফলভাৱে সামৰণি পৰিছে। আৰু এতিয়া আজি 27 তাৰিখৰ এই সন্ধিয়া সময়ত মই সকলো সম্ভাৱনা যিসকল যুৱক যুৱতীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁলোকৰ এটা নিজৰ ব্যক্তিত্ব বিকাশৰ কাৰণে তেওঁলোক সুযোগ গ্ৰহণ কৰিলে, তাৰ কাৰণে মই অদূৰ প্ৰসাৰী তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু বিশেষকৈ
অসমৰ বিভিন্ন অঞ্চলৰ পৰা আহি বিশেষকৈ গ্ৰাম্য অঞ্চলৰ পৰা আহি উদীয়মান যুৱক যুৱতীসকলে তেওঁলোকে যি ধৰণে তেওঁলোকৰ উক্ত হৈ থকা প্ৰতিভাসমূহ খেলৰ জৰিয়তে তেওঁলোকে প্ৰকাশৰ কাৰণে যি মঞ্চ ঢাকা মিচিং পঢ়িন কেবাঙে ইয়াত মঞ্চস্থ কৰিলে আৰু তাৰ কাৰণে নিশ্চিতভাৱে মিচিং জনগোষ্ঠীটোৰ কাৰণে এক যুগান্তৰকাৰী এটা সিদ্ধান্ত হিচাপে বা যুগান্তৰকাৰী এটা মেছেজ হিচাপে TMPকে নিশ্চয় এইটো কাম কৰিছে বুলি মই অনুভৱ কৰিছোঁ। মই বিশেষকৈ TMPকে উপদেষ্টা হিচাপে নিজক গৌৰৱ অনুভৱ কৰিছোঁ যে আজি TMPকে প্ৰায় 52 বছৰ পাৰ হ'ল। বিগত দিনত জাতিটোৰ কাৰণে বিভিন্ন দিশত কেৱল আন্দোলনত বৰ্তি আছিলে, কিন্তু এতিয়া ইতিমধ্যে 50 বছৰ গৰকা যি সোণালী জয়ন্তী বৰ্ষৰ যি অনুষ্ঠান আছিলে, সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত আমি সংকল্প লৈছোঁ অহা 50 বছৰত পুনৰ অহা 50 বছৰত মিচিং জনগোষ্ঠীক কেৱল স্বায়ত্তশাসন নহয়, এক সুন্দৰ প্ৰগতিশীল সমাজ ব্যৱস্থালৈ আমি ধাৱমান কৰাব লাগিব। আৰু তাৰ কাৰণে সুন্দৰ প্ৰগতিশীল সমাজ ব্যৱস্থা আমি কৰিব লাগে। নতুন প্ৰজন্মক যিসকল সম্ভাৱনা আমাৰ সম্পদ আছে তেওঁলোকক আমি মানুহ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে অনাগত দিনত TMPকে কাম কৰি যাব। ইতিমধ্যে আমি অসমৰ বিভিন্ন প্ৰেক্ষাপট সমস্যাসমূহ আমি চৰকাৰৰ লগত আলোচনা কৰি আহিছোঁ। সমান্তৰালভাৱে আমাৰ উদীয়মান যুৱক যুৱতীয়ে তেওঁলোকৰ যি প্ৰতিভা বিকাশৰ কাৰণে অসম চৰকাৰৰ লগত আমি দাবী উত্থাপন কৰিছোঁ। ভাৰত চৰকাৰে আমি দাবী উত্থাপন কৰিছোঁ গ্ৰাম্য অঞ্চলত যিসকল খেলপথাৰ আছে এই খেলপথাৰসমূহ অতি শীঘ্ৰেই অসম চৰকাৰে বা ভাৰত চৰকাৰে ধুনীয়াকৈ এটা মডাৰ্ণ স্পৰ্ট কমপ্লেক্স বনাবৰ কাৰণে এই মঞ্চৰ পৰা মই অসম চৰকাৰলৈ আহ্বান জনাইছোঁ। সদৌ মিচিং ছাত্ৰ সন্থা TMPকে টাকাম মিচিং পঢ়িনকে বাবে এইবাৰ মিচিং অলিম্পিকৰ আয়োজন কৰিছে। অত্যন্ত নিখুঁতভাৱে খুব সুপৰিকল্পিতভাৱে কৰিছে আৰু আমাৰ গাঁৱে ভূঞে থকা প্ৰতিভাসমূহক উলিয়াই আনিবৰ কাৰণে এটা প্ৰয়াস আৰু সাংঘাতিক সফল হৈছে। 6000 প্ৰতিযোগী গাঁৱে ভূঞে থকা 6000 প্ৰতিযোগীৰ মাজত প্ৰতিযোগিতা পাতিছে। তাৰ মাজত যিসকলক বাছনি কৰিছে 1600 প্ৰতিযোগীক আকৌ ইয়ালৈ লৈ আহিছে জোনাইলে, আৰু এই 1600 প্ৰতিযোগিতাৰ মাজত আকৌ প্ৰতিযোগিতা পাতিছে। মানে এটা অনন্য তেওঁলোকৰ প্ৰয়াস, আৰু তাৰ কাৰণে সদৌ মিচিং ছাত্ৰ সন্থা TMPকে আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু TMPকে গ্ৰহণ কৰা এই প্ৰচেষ্টা সমগ্ৰ অসমৰ সকলোৰে কাৰণে এটা অনুকৰণীয় পদক্ষেপ। আৰু এই প্ৰচেষ্টাই এইটো কথা প্ৰমাণ কৰিছে যে গোটেই অসমত যদি আমি প্ৰত্যেকটো সংগঠনে, ছাত্ৰ সংগঠন, জনজাতীয় জনগোষ্ঠীয় সংগঠন সকলোৱে যদি আমি এই ধৰণে যদি প্ৰতিযোগিতাৰ আয়োজন কৰোঁ, তেতিয়াহ'লে আমি অসমক ভাৰতৰ মানচিত্ৰত আৰু পৃথিৱীৰ মানচিত্ৰত অসমক আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব পাৰিম। আৰু ইয়াৰ পিছতো আমি মিচিং ছাত্ৰ সন্থাই খুব ব্যাপকভাৱে ইয়াৰ পিছত তেখেতসকলে আৰু ইভেণ্ট তেওঁলোকে প্ৰসাৰ ঘটাব। আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা মিচিং ছাত্ৰ সন্থাক এটা প্ৰস্তাৱ দিছোঁ যে ভলীবলৰ ক্ষেত্ৰত যদি কিবা কৰিবলগীয়া থাকে, তাৰমানে ভাৰতবৰ্ষৰ ভাৰতীয় দলৰ কেপ্টেইন হোৱা আমাৰ দুটা ইভেণ্ট আছে, এটা ফুটবল, এটা হ'ল ভলীবল। আও ডাঙৰীয়া তেখেত আছিল ফুটবলৰ, আৰু অভিজিত ভট্টাচাৰ্য হ'ল আমাৰ ভলীবলৰ ইণ্ডিয়ান টীমৰ কেপ্টেইন আছিল। এতিয়া তেওঁ ব্ৰহ্মপুত্ৰ ভেলী চলাই আছে আৰু আমিও তেওঁলোকৰ লগত যোগাযোগ ৰাখিছোঁ। গতিকে TMPকে যদি ভলীবলৰ ক্ষেত্ৰত কিবা কৰিব খোজে, আমি অভিজিত ভট্টাচাৰ্যৰ জৰিয়তে ভাৰতৰ ভাল প্ৰশিক্ষকসকলক অনাৰ আমি প্ৰয়াস কৰিম। মুঠতে আজিৰ এই অনুষ্ঠানটোত জড়িত যিসকল ক্ৰীড়া সংগঠক, ক্ৰীড়া সন্থা, যিসকল ক্ৰীড়াবিদ, সকলোৱে যি ধৰণৰ এটা অভিভাৱকত্ব দিলে সকলোকে আমি কৃতজ্ঞতা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু সদৌ মিচিং ছাত্ৰ সন্থা TMPকে গ্ৰহণ কৰা মিচিং অলিম্পিক সমগ্ৰ অসমৰ কাৰণে এটা অনুকৰণীয় পদক্ষেপ। ধন্যবাদ। আমাৰ জোনাইবাসী ৰাইজৰ সহযোগত আৰু TMPকে চেণ্ট্ৰেল কমিটি, জিলা সমিতি আৰু বিশেষভাৱে আপোনালোকৰ সহযোগত আমি আজি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি মিচিং অলিম্পিক অনুষ্ঠিত কৰিছিলোঁ, আজি সামৰণি অনুষ্ঠান। আজিৰ সামৰণি অনুষ্ঠানত আমাৰ জনাই চিলাপথাৰ ধেমাজি জিলা অঞ্চলৰ পৰা আমি বিশিষ্ট আমাৰ শিক্ষাবিদসকল, আমাৰ ক্ৰীড়াবিদসকলক আমি আমন্ত্ৰণ কৰিছোঁ। Team them. My name is Miti. Team them ready. They can now go to Sokkilu Parung.
Missing Olympic! Missing Olympic! TMPK! 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 Missing alone! Missing alone! Missing alone! 새 오피셜 팀 덕등으로 실록가서 클로징 세레모니 하기를 따른 거로 바로 뒤에 덕기 너그가 보면 오피셜 팀 송소퍼는 팀덤 마이나미 스미티 팀덤 레디 데이 감낭으로 속기로 바로 Missing Olympic! Missing Olympic! Missing Olympic! TMPK! 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 Missing alone! Missing alone! Missing alone! Missing Olympic! Missing Olympic! Missing Olympic! TMPK Turyaryan! TMPK Turyaryan! TMPK Turyaryan! Missing Rangam! Missing Joggesar Kutum Sar, Busindum. 에르코 코키 보룩 스테이 감낭으로 기니 아거라 기름 루팔렉tum 덕커버 클로징 애드레스 루카나 곰덤 루비데이 감나소 So 100 meter race, under 16 boys law, final rounder. Bipasa Pegu Dhemaji, Mayuri Pegu Lakhimpur, Mayasri Dole Jonai. Boys high jump no kami ne meet confident ko. Crossing पे go Singapore.
Gerald Nulbuta.